নিৰ্বাচন আহি পালেহি হয় সেইটো কথা আমি কৈছোঁ যে অপেক্ষা কৰিব লগা হৈছে কিন্তু তথাপিতো অসমৰ ৰাইজে যিটো কথা বিচাৰিছে যে অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাৰ মহিমূৰ কৰি আমি সমাজখনৰ ভালৰ হকে অসমৰ ভৱিষ্যতৰ হকে একত্ৰিত হৈ আগবাঢ়িব লাগিব আমিও অসমৰ ৰাইজৰ সেই চিন্তাটোক আসলতে গুৰুত্ব দি আমি কথাবোৰ বিবেচনা কৰি চাইছোঁ কাম কাজবোৰ ৰৈছে নিশ্চয় আমি সেইবাবে পুনৰ পৰিকল্পনা কৰিছোঁ যে আমি ইয়াৰ পাছত আমি দলীয় কাৰ্যসূচীসমূহ কেনেদৰে লৈ যাম সমষ্টি পৰ্যায়ত দেৰি হৈছেতো আমিও ভাবোঁ কিন্তু সমান্তৰালভাৱে যিমান যি নহ'লেও সাম্প্ৰদায়িক শক্তিক যে প্ৰতিহত কৰিব লাগিব এইটো এটা গুৰুত্বপূৰ্ণ কথা নহয় গুৰুত্ব দিয়া নাই দিয়া এনেধৰণৰ কথা নাই আচলতে তেওঁলোকৰো আমি দেখিছোঁ যে বিভিন্ন সমষ্টিত প্ৰটেষ্ট হৈছে ইছ্যুজ হৈছে আমাৰো হৈছে যিসকলে নাপাব বুলি সন্দেহ কৰিছে তেওঁলোকে আৱেগিক হৈ পৰিছে দলীয় কৰ্মীৰ ত্যাগ কষ্ট থাকে গতিকে এনেধৰণৰ অসুবিধা সকলোৱে সন্মুখীন হৈছে আমিও সন্মুখীন হৈছোঁ কিন্তু মূল লক্ষ্যটোৰ পৰা আমি বিচলিত হ'ব নালাগিব যে অতি উগ্ৰ সাম্প্ৰদায়িক শক্তি এটা আমাৰ সন্মুখত আছে আৰু অসমৰ উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ হ'লে আমি কেতিয়াও আমাৰ মূল লক্ষ্যটোৰ পৰা বিচলিত হ'ব নোৱাৰোঁ ইতিমধ্যে দেৱব্ৰত শইকীয়া গৌৰৱ গগৈয়ে স্পষ্টকৈ কৈছে আব্দুল ৰছিদ মণ্ডল আৰু চেয়াৰমেন আলী যিটো আপোনালোকৰ দলৰ এতিয়া সদস্য তেওঁলোকক সন্তুষ্ট নহয় তেওঁলোকে খুব বিৰোধিতা কৰিছে কি হ'ব এই সম্পৰ্কত ইতিমধ্যেই অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱাকৈ কৈছে আৰু আমি আগতে আচলতে অৱগত কৰা হৈছিল এই সম্পৰ্কত কংগ্ৰেছৰ উচ্চস্তৰীয় ব্যক্তি কিন্তু আমি তাৰ পাছতো ভাবিছোঁ যে আলোচনা চলি আছে চব ভাল হ'ব আলোচনা চলি আছে সব ভাল হ'ব আমি খুব শক্তিৰে সৰ্বশক্তিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেই বিষয়ত আলোচনা চলি আছে আলোচনাৰ উত্তৰ যেতিয়ালৈকে আহিব আমি নিশ্চয়কৈ অসমৰ ৰাইজক অৱগত কৰিম আপোনালোকে পছন্দ দিছে বুলি কৈছে সেইটোৱে কৈছোঁ আলোচনা চলি আছে আমি যিবোৰ আলোচনা চলি আছে সেই সম্পৰ্কত আমি এতিয়াই ৰাজহুৱা কৰিব নোৱাৰোঁ আৰু যিখিনি কথা আপুনি কৈছে আমাৰ দলীয় উচ্চস্তৰীয় কমিটি বা যিসকল আছে দলীয় নেতৃত্ব ইতিমধ্যে অৱগত কৰি আছে আমাৰ মূল লক্ষ্যৰ পৰা আমি বিচলিত নহওঁ যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ ৰাইজে যিটো বিচাৰিছে আমি সেই ৰাইজৰ আশা আকাংক্ষাক আচলতে গুৰুত্ব দি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ তাৰ বাবে আমি ছেক্ৰিফাইচ কৰিবলৈও প্ৰস্তুত আছোঁ তাৰ বাবে আমি যুঁজিবলৈও প্ৰস্তুত আছোঁ কিন্তু ৰাইজে যিটো বিচাৰিছে সেইটোৱে আমাৰ মূল লক্ষ্য যে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিব লাগিব ছেক্ৰিফাই কৰিবলৈ প্ৰস্তুত আছে আসন যিকেইটা বিচাৰিছিলে ছেক্ৰিফাইচ ইন দ্য চেন্স যে আমি আসন বিচাৰিছোঁ তাত ক'ৰবাত আমি কম্প্ৰমাইজ কৰিব লাগিব ক'ৰবাত কংগ্ৰেছে কম্প্ৰমাইজ কৰিব লাগিব কোনো সকলো ছেক্ৰিফাইচ কৰি দিয়াৰ কথাও নাহে সাংগঠনিক ভিত্তি সকলোৰে সবল সকলোৱে কৰিব কিন্তু আমি মিলি জুলি বিজেপিক এইবাৰ প্ৰতিহত কৰিবলৈ আগবাঢ়িব বিচাৰিছোঁ